खुलुमबाय बयखौबो दिनै बिश्वकर्मा फुजानि गाहाम हामलायथि जासिदों। बिश्वकर्माया बयनिसिमबो गाहाम हामलायथि जासिदों आरो बयनिसिमबो मोजाङै मोजां माने सानफ्रामबो थांनाय हान्थिनाय लामायावहाय मोजां खालामनानै होबोथों। दिनै नोंथांमोननि गेजेराव मोनसे भिडिअ लानानै फैदों। नोंथांमोननि गेजेराव मोनसे भिडिअखौ देखायनो नागिरदों आङो। भिडिअ क्लिपआ जाहैबाय मा नोंथांमोना नुदों दाखालिसो बावैसो जेनाखि आसाम डाइरेक्ट रिक्रुटमेन्ट एग्जामा जानानै थांबाय ग्रेड 3निहाय। ओमफ्राय बावहाय सासे माने गोख्रों सासे दैदेनगिरि गोख्रों एमएलए जेनेखि आसामनि गोख्रों एमएलए बिथाङा दिनै मोनसे बाथ्रा बुंदों आरो बिथाङा दिनै दुखु मोनदों आरोना जेनेखि दानि जेनेखि ग्रेड 3नि जेनेखि रिक्रुटमेन्ट खालामनाय बाहाय कुनु मोनसे दिनैसिमबो नुवाखै। हमना लादों नोंथांमोना एपिएससि एग्जाम जायो आसामाव बयनिख्रुइ देरसिन एग्जाम माने बावहाय जे मान सन्मानसिन गोनां होननानै बुङोबा एपिएससि एग्जामा दा बेवहायनो कुनु मोनसे इन्टारनेट बन्द खालामा। इन्टारनेट बन्द खालामालासिनो दिनै बेफोरबायदि साख्रिखौ माने इन्टारभिउखौ होहोयो। नाथाय नैबे थार्ड ग्रेड आरो फर्थ ग्रेड जेनाखि एग्जाम जानो थांगासिनो दं बा जाबाय दाखालि जानानै थांबाय बेवहाय माबोरै जेन'बा आसामनि चिफ मिनिस्टार हिमन्त बिश्व शर्माया माबोरै नेट बन्द खालामलायनानै आरो आजां गाजां चेकिं खालामलायनानै बे बोरै जाथावगौ बे आसरित मोनदों आरो हिटलारनि सासन होनदों बिथाङा हिटलारनि सासन। दा गतिके नोंथांमोननो आं खिथाजोबखागोन भिडिअखौ आं होनानै होनोसैबो आं बारा बुंथ'ला बे आयदानि सायावहाय मानोना नोंथांमोना नायना लादो जायफोर नुखाबाय बिसोर दानायसै नुयिफोरनि थाखायल' आं भिडिअखौ बानायना होदों जेन' बयबो मिथियो जे उकिल गगৈ एमएलए उकिल गगৈ सारा मा बाथ्रा बुंदों बेनि सायावहाय फै अब्ला नोंथांमोना आं भिडिअखौ दामनानै होनोसै नायबानो जाबाय। ইউপিএসসি পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। ইউপিএসসি যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো ইউপিএসসি নহয় জানো? ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে। অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ। কি ভয়ংকৰ গৃহ বিভাগ, কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে? কি দক্ষ পুলিচ, কি দক্ষ প্ৰশাসন, কি দক্ষ সিস্টেম। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী। পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব। মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে, ইণ্টাৰনেট সেৱা কাটি দিলে। এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত কৰবাত আছে নেকি কওক? এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে। তাত আকৌ ইণ্টাৰনেট সেৱা কটাৰ প্ৰয়োজন ক'ত? য'ত ভাৰতবৰ্ষত ইউপিএসসি পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে তাত অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে কট। আটাইতকৈ ডাঙৰ কথা ইউপিএসসি পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। ইউপিএসসি যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো ইউপিএসসি নহয় জানো? ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে। অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ। কি ভয়ংকৰ গৃহ বিভাগ, কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে? কি দক্ষ পুলিচ, কি দক্ষ প্ৰশাসন, কি দক্ষ সিস্টেম। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী। পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব। মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিলে, ইণ্টাৰনেট সেৱা কাটি দিলে।
এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত কৰবাত আছে নেকি কওক? এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে ৩,১২৭টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত ৩.৫ কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে। তাত আকৌ ইণ্টাৰনেট সেৱা কটাৰ প্ৰয়োজন ক'ত? য'ত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে, তাত অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে কট।